May I come in, sir? কাম Sir, মাতিছিলে নেকি? বোপাহাৰত মাতিছিলো যোৱাকালি দিয়া হোমৱৰ্কবিলাক কৰিলি নাই ছাৰ কালিতো দেওবাৰ আছিল আপোনাৰ ভুলতে ল'ৰা ছোৱালীহালক মাতি পঢ়াইছিলে নেকি? চালা গৰু হওক হাঁহিয়ে ঠাট্টা কৰিবলৈ হ'লেই গৰু দেওবাৰ দিনটো ভালকৈ মনত থাকিব ধৰ চালা পঢ়াত ধান্দা নাই এতিয়া হোমৱৰ্ক কৰিলি নাই নে অনাই বনাই ঘূৰি ফুৰোঁতে গ'ল গোটেই দিনটো ছাৰ কালি মই মামাৰ ঘৰলৈ গৈছিলোঁ ৰাতি আহোঁতে অলপ দেৰি হৈ গ'ল সেইকাৰণে আহি ডাইৰেক্ট শুই গ'লোঁ। তই শুই থাকোঁতে টপকি নগলি কেলে টপকি যোৱাহেঁতেন ভাল আছিল তই জান নাই অকল বাহানা লাগে তহঁতক অকল বাহানা আৰু বেলেগ কাম নাই অকল বাহানা আৰু প্ৰথম তই হোমৱৰ্ক কৰিলি নাই নে ইয়াৰ নিচিনা তোৰো বাহানা সোমাই আছে ছাৰ মই হোমৱৰ্ক কৰিছিলোঁ কিন্তু মোৰ বহীখনেই থাকি আহিলে। বহীখন লগত তইও থাকি নাহিলি কেলে যা বহি লৈ আনিবি যা ঘৰৰ পৰা লৈ আহিবি যা বহি যা ছাৰ এতিয়াই যাব নকৈ মই তোক কাইলৈ যাব কৈছোঁ নেকি যা লৈ আহিবি যা জল্দি ঠিক আছে ছাৰ। তই এতিয়া বাহিৰত গৈ আঁঠু কাঢ়িবি নে তোক কিবা বেলেগ অপশ্যন লাগে ছাৰ মোৰ ফালৰ পৰা এটা অপশ্যন বাছি লৈছোঁ কবিতা এটা গাম। ঠিক আছে জল্দি গা জল্দি ক্লাছ কৰিব বাকী আছে জল্দি গা ছাৰ গাবই লাগিব নেকি? নেগাও যদি বাহিৰত গৈ আঁঠু কাঢ়ি থাকিবি যা কাণত ধৰি ঠিক আছে ছাৰ গাইছোঁ শুৰণি আমাৰ স্কুলখনি ধুনীয়া ধুনীয়া ছোৱালীৰে ভৰা তাৰে এজনী পতাব নোৱাৰিলে কিহনো স্কুলৰ ল'ৰা। কবিতা গাইছ তই তই কবিতা গাইছ কবিতা গাইছ যা বাহিৰত গৈ আঁঠু কাঢ়ি থাকিবি যা ছাৰ ইমান জোৰছে কবিতা গাব আহিছে চালা কুকুৰে